আমি লণ্ডনৰ পৰা পালোহি আৰু আমাৰ এখেত ভাং খাই যে ক'ব নাই আজি আকৌ শিৱৰাত্ৰি নহয়। মই ভাবিছো এই ভাঙৰ লাডু কেইটামান শিৱ মন্দিৰত দি থৈ যাওঁ, মানুহ দুনুহ আহিব, কেইটামান উলিয়াই দিব, খাব, ডেকা লাভে। এইবাৰহে ভাবিকে এইটো আমাৰ ভোলা নহয়নে? আধা মাইকী দেশ আধা শিৱ দেশ। এইটো আজি ভাঙৰ নিচাত একেবাৰে পগলা হ'ল, তাৰমানে একদম অৰ্ধ নাৰীশ্বৰহে হ'ল আছে। এইটো কুকুৰটো টিউঙে নি ইয়াক দুচৰমান জানো পৃথিৱীখন দ লাগিছে। নিশ্চয় ভাঙৰ নিচা মোক ধৰিছে আৰু সেইজনী ওখ ছোৱালীজনী ক'ল? সেইজনী মোৰ ধুনু মানুহ নি? মোৰ পলি হয় নেকি? সঁচাকে এজনী পলি ধুনু দীপৰ জ্ঞান শুনো। ঐ হেঁচা, তই আজি ভাংখিনি খাই মেলি এইবোৰ কি ড্ৰেছ পিন্ধি আছ? তোৰ লাজ বোলা বস্তু নাই নেকি? গাঁৱৰ মানুহে কি বুলি ক'ব? পলি গিয়েক খেচেৰা। সেইদিনাখনিতো গোটেই মানুহে গম পাইছে তোক। জান আজি শিৱৰাত্ৰি কেনেহে খাইছো, আগতে মই নাখাওঁৱে দেখোন, আজি অকমান ইনজয় কৰোঁ আৰু। কুকুৰৰ পোৱালি, তই ভাং খোপা খাইছ সেইবোৰ কি মাইকী নিচিনা ড্ৰেছ পিন্ধিছ? দুচৰমান দিন কৰিছো কুকুৰৰ পোৱালি। সেই তই এইখিনি ড্ৰেছ খুলি মেলি এই নখ পেলাই দে বুলি কৈছো। নেপেলাও, আজি পিন্ধিছো এই ড্ৰেছযোৰ মই কিমান ধুনীয়াকে চিলাইছো আকৌ, তোমাৰ হিংসা লাগিছে বুলি মই গম পাই আছো নহয়। জহনীটো এইটো যি কৰক কৰি থাক, আৰু এটা কথা শুনি ল, এইটো ড্ৰেছ পিন্ধি তই মোৰ পিছে নাযাবি। আৰু মই সেই শিৱ মন্দিৰৰ পৰা আহো, তাত তাৰমানে হেৰি পাতিছে নহয়, শিৱ পূজা আজি শিৱৰাত্ৰি নহয়, তো তালৈ যাওঁ। তই মোৰ পিছে একদমেই নাহিবি ভলা। সেই মহাদেৱ, সেই গংগাধৰ, সেই নীলকণ্ঠ, সেই জটাধাৰী, সেই ভোলানাথ, তুমি বোলে সোনকালে সন্তুষ্ট হোৱা, তেতিয়াহ'লে প্ৰভু মোৰ মাইনাজনী ঘূৰাই দিয়া। তাৰপিছত মোৰ ওচৰলৈ আকৌ গুচি আহি তাৰ মন সলনি কৰি পেলোৱা। আৰু আজি হৈছে আপোনাৰ পূজা, আৰু মোৰ মাজনী আজি দিনটোতে জন্ম হৈছিল। তাই যেন সুখেৰে থাকে তাকে কামনা কৰিছো। পলি, তই তাৰমানে আহিলি আৰু মোক যেন কোৱা নাই? আমাৰ সেই কিমান ডাঙৰ হ'ল? কি আছিল তাইৰ নামটো? পাহি। আমাৰ পাহি কিমান ডাঙৰ হ'ল? তাই খোজ কাঢ়িব পৰা হ'ল নে? কথা ক'ব? আপোনাৰ ছোৱালী বুলি নকবই, একদম সাক্ষাৎ বিশ্ব সুন্দৰী। আৰু এটা কথা জানে নে? আপোনাৰ কথা চব কৈ দিলোগে নহয়। তাৰপিছত তাই কি ক'লে জানে? তাই ক'লে কি বুলি কৈছিল পাহৰি থাকিছে নহয়। কি ক'লে তাই আহিবলৈ মোৰ ওচৰলৈ? এই ৰ'ব কি কৈছিল তাই মনত পেলাই আছো। মই তাৰমানে ভাং অকমান খাই লৈ নহয়, কথাবোৰ পাহৰি গৈছো কি কৈছিলো। মাকজনী দেখিবলৈ গোটেইজনী একদম ধুনীয়া, একদম পৰি নিচিনা। বাপেকটোতো একদম হেণ্ডচাম। পলি, মই তোক বাপেক মাকৰ কথা সোধা নাই। হ'ব দে, তই আজি ভাঙৰ নিচাত আছ, সেইকাৰণে সেইবোৰ কথা মনত পৰা নাই। ভাল হ'লে কবি। এটা কথা শুনক, সৰুতে ডাষ্টবিনত পেলাই থৈ ছোৱালীজনী মোৰ মা কেনেকৈ হ'ব পাৰে? সৰুতে ডাষ্টবিনৰ পৰা বুটলি নিয়াজনী হৈছে মোৰ মা, বুজিলে নহয়? মই কেতিয়াও অসমৰ লগত চিনাকি হ'ব নিবিচাৰো। মই সদায় অসমৰ লগত অচিন চিনাকি হৈয়ে থাকিম। এইষাৰ ডাইলগ আপোনাৰ চিয়েকে মাৰিছিল। এতিয়া আপুনি যাব পাৰে। অ'কে? মই তাইৰ মাক কেনেকৈ হ'ব বাৰু? সৰুতে ডাষ্টবিনত পেলাই থৈ আহিলো, আৰু ডাষ্টবিনৰ পৰা বুটলি দিয়াজনী হৈছে তাইৰ মাক, তাইৰ বাপেক। মইহে জানো মোৰ কিমান সেই সময়ত কষ্ট হৈছিল। ৰুমত ভাড়া দিবলৈ ভাড়া পইচা নাছিল, তাইক খুৱাবলৈ এমুঠি ভাত নাছিল। এই জুলি বাইদেউ, আপুনি কান্দি কুটি চেহেৰাটো বেয়া নকৰিবচোন। সেইবোৰ কথা আজি বাদ দিয়কচোন। আজি শিৱৰাত্ৰি হয়, চব ভাঙৰ নিচাত আছে হপায়। সেইকাৰণে সকলোকে শিৱৰাত্ৰি শুভেচ্ছাটো দি দিলে ভাল হ'ব। আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ বহুত শুভকামনা জ্ঞাপন কৰিছো। সকলোকে যাতে মহাদেৱ কৃপা কৰে তাকে কামনা কৰিছো। মোৰ ফালৰ পৰাও কি বুলি আছিল, সেইটো কি নাম আছিল? ভোলা বাবা। ভোলা বাবা পূজা শুভেচ্ছা জ্ঞাপন কৰিছো।
চৰি আপোনালোক সকলোকে মহাদেৱে কৃপা কৰে তাকে কামনা কৰিছো আৰু বেছি ভাং চাং নাখাবা আমাৰ সেইটোৰ দৰে কি আছে তাৰ নামটো ভলা তাৰ নিচিনাকে ইমান নাখাবা আৰু সেনেকে টেষ্ট সেইবোৰ আৰু ভাংটো অকণমান খাই আৰু আজিৰ দিনটোত দিয়কচোন হ'ব বাই বাই আজি কাহিনীটো ইমান নিদেখালো সিমানেই বাই বাই